নমস্কাৰ, মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ৰিহা চাদৰত, মুগা ৰিহা চাদৰত এনেদৰে দহি কেনেদৰে বটে তাকে দেখুৱাবলৈ ওলাইছোঁ। কাষ্টমাৰে মোক এনেদৰে পকাই চেইনৰ নিচিনাকৈ দহি বটিব দিছে আৰু মই তেনেদৰে বটিছোঁ। আপোনালোকে চাই থাকিব কেনেদৰে লৈছোঁ। প্ৰথমতে এনেদৰে লৈ লৈছোঁ, তাৰপিছত দুভাগ কৰিম এনেদৰে। তাৰপাছত মই বাওঁ হাতেৰে ধৰি ল'ম আৰু সোঁফালে পকাই দিম এনেদৰে ধৰি কেনেকৈ ধৰি গৈছোঁ দেখিছেনে? এনেদৰে ধৰি পকাই যাম। ভিডিঅ'টো যিসকলে নেজানে তেওঁলোকৰ বাবে, জনাসকলক মই কোৱা নাই বাৰু। তাৰপাছত এনেদৰে বাওঁফালে সোঁ হাতেৰে ধৰি পকাই দিব এনেদৰে। তাৰপাছত এনেদৰে গাঁঠি মাৰি দিব। এনেদৰে। আৰু এতিয়া মোৰ হৈ গ'লগৈ গাঁঠি দিয়া। কিছুমানে এনেদৰে ভাল পায় মুগা ৰিহাবিলাকত। আকৌ এটা গাঁঠি দেখুৱাইছোঁ, ভালদৰে চাই যাব। মই স্পীডত কৰা দেখুওৱা নাই, লাহে লাহেই কৰি দেখুৱাইছোঁ বুজাত সুবিধা হ'বৰ কাৰণে। এনেদৰে লৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব, তেতিয়া ভালদৰে বুজি পাব। এনেদৰে মই সোঁফালে পকাই আছোঁ, তাৰপিছত এনেদৰে ধৰি বাওঁফালে পকাই দিম। ভালদৰে পকাই দিব। তাৰপাছত এনেদৰে পাক এটা দি গাঁঠিটো মাৰি দিম। এনেদৰে। তাৰপিছত আকৌ দেখুৱাইছোঁ আপোনালোকক কেনেদৰে ল'ব লাগে। এনেদৰে সোঁফালে পকাই আছোঁ বাওঁ হাতেৰে ধৰি। তাৰপাছত এনেদৰে ধৰি আকৌ সোঁ হাতেৰে ধৰি লৈছোঁ, লৈ বাওঁ চাইডে পকাই দিছোঁ। দি এনেদৰে পাক এটা মাৰি গাঁঠিটো মাৰি দিম। এনেদৰে। একেবাৰে সহজ, আপোনালোকে ধুনীয়াকৈ পাৰিব কৰিবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি ল'ব। মোৰ আৰু নতুন ভিডিঅ' দি থাকিম মই। দহি বটাৰো মই আৰু বেলেগ ভিডিঅ' দিম। থোপা কেনেদৰে বান্ধে সেয়াৰ ভিডিঅ'ও দিম। আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেহে আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্টত জনাব। এয়া দেখিছেনে? হৈ গৈছেগৈ এনেদৰে। এইয়া আকৌ দেখুৱাইছোঁ। এনেদৰে লৈ ল'ব। এনেদৰে। তাৰপাছত এনেদৰে বাওঁ চাইডে সোঁ চাইডে ধুনীয়াকৈ ঘূৰাই দিব। তাৰপাছত সোঁ হাতেৰে ধৰি বাওঁ চাইডে ঘূৰাই দিব। দি
এনেদৰে লৈ এনেদৰে এটা পাক মাৰি দিব, দি এনেদৰে গাঁঠিটো দি দিব। এইটো ভালদৰে অলপ মোহাৰি ল'ব, নহ'লে বেয়া হৈ যাব পাৰে। এনেদৰে অলপ ওচৰৰ পৰাও দেখুৱাই দিছোঁ। এনেদৰে ল'ব। সোঁ চাইডে ঘূৰাই আছোঁ, আকৌ ধৰি বাওঁ চাইডে এনেদৰে ঘূৰাই দিব। এনেদৰে তাৰ পাছত এনেদৰে পকাই গাঁঠি এটা মাৰি দিব। আপোনালোকে মই মেচিনত এনেদৰে চাদৰখন লৈ লৈছোঁ, মেচিনত হেৰি কৰি লৈছোঁ। আপোনালোকে মেচিন যদি নাথাকে কিবা গধুৰ বস্তু দি ল'ব, যাতে টান খাই নাহে চাদৰখন। আৰু এয়া মোৰ হৈ গ'লগৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে নজনোৱাকৈ নাথাকিব। আজিলৈ মই ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।